ডাঙৰ খবৰ বিশেষকৈ যিসকলে ব্ৰইলাৰ চিকেন পালন কৰে ব্যৱসায় কৰে ব্ৰইলাৰ মাংস দোকান চলায় অথবা যিসকলে চিকেন মিট খায় সেইসকলৰ বাবে শেহতীয়াকৈ ছ'চিয়েল মিডিয়া আৰু বিভিন্ন ঠাইত এটা খবৰ প্ৰায় ভাইৰেল হৈ আছে ভাৰতত ব্ৰইলাৰ মাংস বন্ধ হ'বলৈ গৈ আছে সঁচাকৈয়ে চৰকাৰে ব্ৰইলাৰ বন্ধ কৰি দিব নেকি এই খবৰটো পাই বহু মানুহ চিন্তিত হৈ পৰিছে আকৌ পলিট্ৰি ফাৰ্ম কৰা বহু লোকেও চিন্তিত হৈ পৰিছে যদি ব্ৰইলাৰ মাংস বন্ধ হৈ যায় তেন্তে তেওঁলোকৰ ব্যৱসায়ৰ কি হ'ব এই খবৰটোৰ সত্যতা জানিবলৈ আমি বিষয়টো অলপ বেলেগ ধৰণেৰে চাব লাগিব প্ৰথমে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বৰ্তমানলৈকে পোৱা তথ্য অনুসৰি ভাৰত চৰকাৰে সমগ্ৰ দেশতে ব্ৰইলাৰ বিক্ৰী পালন নাইবা খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ কোনো নিশ্চিত সিদ্ধান্ত কৰি দিয়া নাই ভাৰত চৰকাৰৰ পশুপালন বিভাগৰ বৰ্তমানৰ নীতি আৰু আঁচনিসমূহত পলিট্ৰি সেক্টৰ আৰু পলিট্ৰি ফাৰ্মিং উন্নয়নৰ কথা উল্লেখ কৰিছে নেশ্যনেল লিভষ্টক মিছনতো পলিট্ৰি সেক্টৰৰ এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ আৰু ব্ৰিড ইমপ্ৰুভমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈ আছে এতিয়া প্ৰশ্ন হয় ব্ৰইলাৰ বন্ধ হোৱা খবৰটো কেনেকৈ ওলাল শেহতীয়াকৈ তামিলনাডু আৰু পুডুচেৰীত ব্ৰইলাৰৰ চেলছ বন্ধ কৰাৰ খবৰ পোৱা গৈছে তামিলনাডু পলিট্ৰি ট্ৰেডাৰ্ছ ফেডাৰেশ্যনে 31 জুলাই 2024ৰ পৰা ব্ৰইলাৰ মাংস বিক্ৰী বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল ৰ'ব এইখিনিতে ক'বলগীয়া হ'ল এই সিদ্ধান্ত ভাৰত চৰকাৰে সমগ্ৰ দেশৰ বাবে দিয়া ঘোষণা নহয় ই মূলতঃ পলিট্ৰি ট্ৰেডাৰ্ছৰ এটা প্ৰটেষ্ট বা ষ্ট্ৰাইক যাৰ পিছফালে চিকেন প্ৰডাকশ্যন আৰু ফিডিং প্ৰেক্টিচ সম্পৰ্কীয় অভিযোগো আছে অৰ্থাৎ কোনো এখন ৰাজ্যত ব্ৰইলাৰ বিক্ৰী বন্ধ হোৱা আৰু সমগ্ৰ দেশতে চৰকাৰে ব্ৰইলাৰ বন্ধ কৰা এই দুটা বিষয় একে নহয় যিসকল ভাই ভনী বন্ধুবৰ্গই পলিট্ৰি ফাৰ্মিং কৰে তেওঁলোকক এটা কথা ক'ব বিচাৰিছো কেৱল ছ'চিয়েল মিডিয়াৰ এটা পোষ্ট নাইবা ভিডিঅ' দেখি পলিট্ৰি বিজনেছ বন্ধ কৰাৰ সিদ্ধান্ত নল'ব চৰকাৰে পলিট্ৰি সেক্টৰৰ ক্ষেত্ৰত ফুড ছেফটি এনিমেল হেল্থ ডাইজিছ কণ্ট্ৰল বায়'ছিকিউৰিটি মেডিচিন আৰু ফাৰ্মিং প্ৰেক্টিচেছ সম্পৰ্কে নিয়ম আৰু ৰেষ্ট্ৰিকশ্যন দিব পাৰে গতিকে অন্তিমটো কথা এইটোৱে যে ভাৰত চৰকাৰে সমগ্ৰ দেশতে ব্ৰইলাৰ মাংস বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি বৰ্তমানলৈকে নিশ্চিত তথ্য নাই আনহাতে তামিলনাডু আৰু পুডুচেৰী পলিট্ৰি ট্ৰেডাৰ্ছৰ চিকেন চেলছ ছাছপেনশ্যনৰ খবৰ সঁচা কিন্তু সমগ্ৰ দেশতে নহয় শেষত আপোনালোকক ক'বলগীয়া কথা ভিডিঅ'টো যদি আপোনালোকৰ বাবে উপকাৰী হৈছে তেন্তে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বৰ্গ আৰু পলিট্ৰি ফাৰ্মিং কৰা লোকসকলৰ সৈতে শ্বেয়াৰ কৰক ধন্যবাদ